নমস্কাৰ। লখিমপুৰ জিলাৰ পশ্চিম লালুক যুৱ সংঘৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হৈছে অহা ইংৰাজী ২৬, ২৭, ২৮ নৱেম্বৰ। আনহাতে নাওবৈচা শান্তি সংঘৰ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে ২৯, ৩০ নৱেম্বৰ। আৰু আনহাতেদি আপোনালোকক জনাব বিচাৰিছোঁ লালুক পূজাবাৰী প্ৰাংগণত ২ আৰু ৩ ডিচেম্বৰত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হৈছে। উক্ত ৰাস তিনিখনৰ ভিডিঅ' কেইটা আপোনালোকক এই চেনেল যোগে দিয়া হ'ব। সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু লখিমপুৰ জিলাৰ পশ্চিম লালুক যুৱ সংঘৰ উদ্যোগত যি নেকি ৰাস মহোৎসৱ আয়োজন কৰা হৈছে, সেই ৰাস মহোৎসৱত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খলকণি সৃষ্টি কৰা নাৰদ বিতুপন দত্ত নাৰদৰ অভিনয় কৰিবলৈ আহিব। আনহাতেদি লখিমপুৰ জিলাৰ নাওবৈচা শান্তি সংঘত স্পন্দন চেনেলৰ আবিৰ ধাৰাবাহিক আৰু ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অম্ৰপলি ধাৰাবাহিকখনৰ অম্ৰপলিৰ অভিনয় কৰা মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা বিশেষ অভিনয় কৰিবলৈ আহিব। সেয়েহে আপোনালোকক এই চেনেলটোকে জনাব বিচাৰিছোঁ, উক্ত ৰাস তিনিখনৰ আহিবলগীয়া ভিডিঅ' কেইটা উপভোগ কৰিব। আৰু লগতে আহকচোন এতিয়া ৰাসৰ বতৰত কেনেকৈনো ৰাসৰ ৰিহাৰ্চেল কৰি আছে। যিহেতু মোৰ ঘৰৰ কাষৰে এখন ৰাসৰ ৰিহাৰ্চেলৰ কিছু অংশ মোৰ সহপাঠী এজনে যুগুতাই দিছিল, তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আগন্তুক ৰাস মহোৎসৱৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পশ্চিম লালুক যুৱ সংঘই বহুদিনৰ বিৰতিৰ পাছত সমগ্ৰ লালুক তথা পশ্চিম লালুকৰ ৰাইজে সন্মিলিত হৈ ৰাস উদযাপন কৰা এটা বিশেষভাৱে আমি মনস্থ কৰিছোঁ। আশা কৰোঁ সকলোৰে সহায় সহযোগ আমি পাম। অলৰেডি আমাক সকলোৱে কৰিছে, আমাৰ জ্যেষ্ঠসকলো আহিছে। গতিকে আমাৰ জ্যেষ্ঠ হিচাপে আমাৰ গাঁও প্ৰধান পংকজ বৰা দেৱকো দুআষাৰ ৰাইজৰ হৈ ক'বৰ কাৰণে সকলোকে নমস্কাৰ জ্ঞাপন কৰিলোঁ। এই ৰাস আমি আজি আমাৰ পশ্চিম লালুক বৰনামঘৰতে সমগ্ৰ অঞ্চলৰ ৰাইজ মিলিত হৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰোঁ আৰু এই কমিটিৰ দ্বাৰা আমি আগন্তুক ৰাসভাগ খুব ধুমধামেৰে পাতিম বুলি মঞ্চস্থ কৰিছোঁ আৰু সেইবাবে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। পশ্চিম লালুকত আগৰ পৰাই ৰাস চলি আছিল, মাজতে বিশেষ পৰিস্থিতিৰ কাৰণে ৰাসভাগ হোৱা নাছিল। আকৌ পুনৰ উজ্জ্বলি উঠিব বুলি আমি আমাৰ ফালৰ পৰা আশা কৰিছোঁ। ২৬, ২৭ আৰু ২৮ নৱেম্বৰ আমি ২৬ তাৰিখে অহা নৱেম্বৰৰ ২৬ তাৰিখে আমি প্ৰথম দিনৰ কাৰ্যসূচী ল'ম বুলি থিৰাং কৰিছোঁ। আৰু যোনদিনা আমাৰ ৰাস পূৰ্ণিমা অৰ্থাৎ ২৭ নৱেম্বৰৰ দিনাখনি আমাৰ মধ্য ৰাসলীলাৰ আমি আয়োজন কৰিছোঁ আৰু ২৭ তাৰিখৰ দিনাখনি আমাৰ শেষৰ কাৰ্যসূচী হ'ব। আৰু বিশেষ এটি কাৰ্যসূচী আছে, আমাৰ গোটেই বৃহত্তৰ অঞ্চলৰ মহিলাসকল খুব আগ্ৰহী হৈ আছে। গতিকে তেওঁলোকৰ কাৰণেও আমি এটি বিশেষ দিন মনস্থ কৰিম প্ৰথম, দ্বিতীয়, তৃতীয় দিনৰ মাজতে।